আজি মই আহিছো এই শুৱনি পথাৰখনত, যিটো পথাৰেৰে আমাৰ পেট ভৰে, আমাৰ জীৱন নিৰ্বাহ হয়। সেইখন পথাৰত আপোনালোকক মই আজি লৈ আনিছো, যিহেতু আমাৰ ধান কাটি আছে আৰু ময়ো কাটিম আজি যিমান পাৰো ধান। আৰু বহু বছৰ পিছত আজি মই ধান কাটিম বুলি ভাবিছো। আৰু পথাৰৰ খেতিখিনি কৰো, কিন্তু ধান কাটিবলৈ প্ৰায় নাহো খেতিটো উঠাই দিয়াৰ পিছত। সেইকাৰণে আজি পথাৰত আপোনালোকক দেখাবলৈ কাৰণে মই লৈ আনিছো। বহুত দিনৰ পিছত আজি মই প্ৰায় 10 বছৰমান পিছত আজি ধান কাটিবলৈ আহিলো পথাৰত। আমাৰ ঘৰৰে ইয়াত ধান ৰুই থাকোঁতেও মই এইখন পথাৰৰ পৰাই ভিডিঅ' বনাইছো। আৰু আজি অলৰেডি ধান পকিল। আমাৰ সকলো ইয়াত মানে আমাৰ গাঁৱৰ সকলোৱে আৰু সহায় কৰিবলৈ আহিছে। কোনো হাজিৰা নহয়, বদলিও বুলি ক'ব পাৰি। এইফালে আছে জহা ধান, এইফালে দেখাই দে। এইফালে আছে জহা ধান আৰু এইটো আইজোং ধান। তাৰমানে মাঘ ফাগুনৰ আগতে আমাৰ ইয়াত ধান কাটা পকা হৈ যায়। আৰু যিহেতু এইবাৰ মানে পোকে বহুত দিগদাৰি কৰি আছে ধান, সেইটো কাৰণে সোনকালেকে কাটি পেলাই ঘৰত আজৰি কৰো বুলি। আৰু বেছিকে মানুহ লগাই দিলো। দুদিনৰ ভিতৰত ধানখিনি লৈ নগলে মানে ইয়াত পথাৰতে শেষ হৈ যাব। খুব ধুনীয়া হৈছিল ধান, মানে এই পোকৰ কাৰণে বহুত অসুবিধা হোৱাৰ কাৰণে সোনকালেকে ধানটো নিব লাগিব। সেইকাৰণে ময়ো আজি লাগি দিলো অলপ। এইফালে দেখাই দিয়ে সকলো মা আছে, ভন্টি আছে, একদম সকলোৱে আজি মানে একদম উঠি পৰি লাগিছো। ৰৈ থাকিবলৈ সময় নাই। ফৰিঙো ধৰিব লাগিব। এই পোকে খাই নষ্ট কৰি দিলে। আমাৰ জীৱনত মানে কেতিয়াও বহিবলৈ শান্তি নাই। ধান ৰুই শেষ হোৱাৰ লগে লগেও ধান কাটিব লাগিব। আমাৰ পেঞ্চিম ভন্টিও আহিছে আজি ধান কাটিবলৈ। মোৰ এইজনে ইগনেও আহিছে। গান গাই দিবি নেকি ইগনে? মিচিং গান গাই দে এটা। আলি আইলি গান আহিছে আমাৰ, গান চান শিকিব লাগে। তাকম কমান তাকম। মোৰ ধান কাটা চাই কেনেকে লাগিছে আপোনালোকে কমেন্ট কৰি জনাব দেই। ভালকে কাটিব জানো নে নাই? অলপ ইসম ঘূৰাই টকা। এই আমাৰ বাইদেউ, ফেমাস বাইদেউ। আজিকালি কাম কৰা মানুহ হাজিৰাও পাবলৈ টান, বহুত মানে দাম বেছি। এইকাৰণে বছৰত আমাৰ নিজৰ খেতি কৰো, ধান খেতি। কিনি নাখালেও চলি যায়, আৰু বিশেষকৈ কিনি নাখাও, বাচিয়ে যায়। খালি চব্জিটো কিনিব লাগে। চব্জিৰ দামটো বহুত বেছি। পিঁয়াজৰ দাম কিমান, 60 টকা কেজি নেকি? 40 টকাৰ তলত চব্জি নাই। সেইকাৰণে আমি নিজে কমচে কম ধান খেতিটো, তাৰ মানে চাউলটো কিনি নাখাওঁ।